2021 বৰ্ষৰ দ্বিতীয় তথা অন্তিমটো চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব অহা 19 নৱেম্বৰ তাৰিখে। এই চন্দ্ৰগ্ৰহণ কিমান সময়ৰ পৰা আৰম্ভ হ'ব, কিমান সময়ত ই শেষ হ'ব বা পৃথিৱীৰ কোন কোন অঞ্চলত ইয়াক দেখা পোৱা যাব ইত্যাদিৰ বিষয়ে আমাৰ পূৰ্বৱৰ্তী ভিডিঅ'ত বিতংভাৱে জনাইছিলোঁ। বিশ্বজুৰি এই চন্দ্ৰগ্ৰহণক লৈ চৰ্চা চলি থকা সময়তে আমাৰ ভাৰতকে ধৰি বিশ্বৰ ভিন্ন প্ৰান্তৰ প্ৰখ্যাত জ্যোতিষীসকলে 12টা ৰাশিৰ লোকসকলৰ ওপৰত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কেনেদৰে পৰিব তাক লৈ বিভিন্ন ধৰণৰ মত আগবঢ়াইছে। এই ভিডিঅ'ৰ মাধ্যমেৰে আমি 12 ৰাশিৰ প্ৰভাৱৰ বিষয়ে কিছু উল্লেখ কৰিবলৈ ওলাইছোঁ। আমি আশা ৰাখিছোঁ ভিডিঅ'টো আপুনি শেষলৈকে চাব। লগতে যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। মেষ ৰাশি। অহা 19 নৱেম্বৰৰ চন্দ্ৰগ্ৰহণৰ ফলত মেষ ৰাশিৰ লোকসকলৰ ওপৰত বিশেষ বেয়া প্ৰভাৱ নপৰিব। গ্ৰহণৰ 12 ঘণ্টা আগৰে পৰা 12 ঘণ্টাৰ পিছলৈকে এই ৰাশিৰ লোকসকলে কোনো শুভ সংবাদ লাভ কৰিব। ৰাজনীতিৰ লগত জড়িত সকলৰ ওপৰত গ্ৰহণৰ কুপ্ৰভাৱে দেখা দিব। মেষ ৰাশিৰ লোকসকলৰ ঘৰুৱা বিবাদ বা দাম্পত্য কলহ আদিৰো যথেষ্ট অৱসান ঘটাব এই চন্দ্ৰগ্ৰহণে। বৃষ ৰাশি। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত এই চন্দ্ৰগ্ৰহণে বিশেষ ভাল প্ৰভাৱ নেপেলাব। গ্ৰহণৰ কুপ্ৰভাৱৰ ফলত পাৰিবাৰিক সংঘাতৰ সূত্ৰপাত হ'ব পাৰে। গ্ৰহণৰ 12 ঘণ্টা আগৰে পৰা শিক্ষা আৰু ৰাজনীতিৰ লগত জড়িতসকলৰ শুভ সময় আৰম্ভ হোৱা দেখা যাব। গ্ৰহণৰ কুপ্ৰভাৱৰ ফলত প্ৰেম দাম্পত্য আদিত বিভিন্ন তিক্ততাই গা কৰি উঠিব। গ্ৰহণৰ সময়ত এই ৰাশিৰ লোকসকলে শুভ্ৰ বস্ত্ৰ পৰিধান কৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ বাবে এই চন্দ্ৰগ্ৰহণ অতি ভাল। এই ৰাশিৰ লোকসকলে গ্ৰহণৰ 24 ঘণ্টাৰ ভিতৰত শুভ সংবাদ লাভ কৰিব। বিশেষকৈ চাকৰি আৰু ব্যৱসায়ৰ লগত জড়িতসকলক এই গ্ৰহণে অতি শুভ ফল প্ৰদান কৰিব। গ্ৰহণৰ সুপ্ৰভাৱৰ বাবে এই ৰাশিৰ লোকসকলে ঘৰুৱা বিবাদ মাটি বাৰীৰ মোকৰ্দমাৰ পৰা মুক্ত হ'ব। শিক্ষাৰ্থীসকলে কৃতিত্ব অৰ্জন কৰিব। কৰ্কট ৰাশি। 19 নৱেম্বৰৰ চন্দ্ৰগ্ৰহণৰ ফলত কৰ্কট ৰাশিৰ নতুনকৈ ব্যৱসায়ত হাত দিয়াসকলে উন্নতি লাভ কৰিব পাৰিব। গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ সময়ত যদি সামান্য হ'লেও মিঠা খায় তেনেহ'লে সন্তানৰ জীৱন অতি মধুময় হ'ব। গ্ৰহণৰ সুপ্ৰভাৱৰ ফলত ঋণমুক্ত হোৱাৰ সম্ভাৱনা অধিক। সমাজ সংস্কৃতিৰ লগত জড়িতসকলৰ বাবে এই গ্ৰহণ হ'ব অতি শুভ ফলদায়ক। গ্ৰহণৰ প্ৰভাৱত শাৰীৰিক অসুস্থতাত অৱশ্যে ভুগিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলে গ্ৰহণৰ পিছৰে পৰা পাৰিবাৰিক সংঘাত তথা মাটি বাৰী সম্বন্ধীয় মামলা মোকৰ্দমাৰ সন্মুখীন হ'ব। গ্ৰহণৰ সুপ্ৰভাৱৰ ফলত সামাজিক কাম কাজ তথা ৰাজনীতিৰ লগত জড়িত লোকসকলে সন্মান অৰ্জন কৰিব। নতুনকৈ দাম্পত্যৰ পাতনি মেলাসকলে গ্ৰহণৰ সময়ত শুভ্ৰ বস্ত্ৰ পৰিধান কৰিলে অনাগত জীৱন হ'ব মধুময়। গ্ৰহণৰ কুপ্ৰভাৱৰ ফলত এই ৰাশিৰ লোকৰ শত্ৰু বৃদ্ধি পাব। কন্যা ৰাশি। 19 নৱেম্বৰৰ চন্দ্ৰগ্ৰহণৰ কুপ্ৰভাৱৰ ফলত কন্যা ৰাশিৰ লোকসকলৰ শৰীৰ বৰ ভালে নাযাব। সৰু ডাঙৰ বিভিন্নটা ঘাত প্ৰতিঘাতৰো সন্মুখীন হ'ব। অৱশ্যে চাকৰিয়াল বা ব্যৱসায়ীসকলৰ বাবে এই গ্ৰহণ অতি শুভ। গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ সময়ত নীতি নিয়মৰ মাজেৰে চলাটো মংগলজনক।
গ্ৰহণৰ ফলত পতি পত্নীৰ মাজত থকা বাদ বিবাদ দূৰ হ'ব। শিক্ষাৰ্থীসকলে লাভ কৰিব শুভ ফল। তুলা ৰাশি। গ্ৰহণৰ 12 ঘণ্টা আগৰ পৰা গ্ৰহণ শেষ হোৱাৰ 12 ঘণ্টা পিছলৈকে এই ৰাশিৰ লোকসকলে যান বাহন বা যান্ত্ৰিক আহিলা আদি ক্ৰয় নকৰিব। এই সময়খিনিৰ ভিতৰত এইবোৰ ব্যৱহাৰ কৰাৰ পৰাও পৰাপক্ষত আঁতৰি থাকিব। গ্ৰহণৰ পিছৰে পৰা এই ৰাশিৰ লোকসকলক ক্ৰমান্বয়ে ভাগ্যই সংগ দিব। চাকৰি প্ৰাপ্তিৰ যোগ নামিব। হাতলৈ প্ৰচুৰ ধন আহিব। অৱশ্যে গ্ৰহণৰ পিছৰে পৰা বয়োজ্যেষ্ঠসকলৰ শৰীৰ ঠিকে নাযাব পাৰে। বৃশ্চিক ৰাশি। 19 নৱেম্বৰৰ বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অতি ভাল বুলি জ্যোতিষীসকলে মত আগবঢ়াইছে। গ্ৰহণৰ প্ৰভাৱৰ ফলত এই ৰাশিৰ লোকসকলৰ বহুদিনীয়া সমস্যা সমাধান হ'ব। ৰোগ ব্যাধিৰ পৰা সুফল লাভ কৰিব। গ্ৰহণৰ পিছৰে পৰা ব্যৱসায়ত অধিক উন্নতিৰ মুখ দেখা পাব। ঘৰুৱা বাদ বিবাদৰ অৱসান ঘটিব। এই গ্ৰহণে দাম্পত্য জীৱনৰ সকলো মনোমালিন্যৰ পৰিসমাপ্তি ঘটাব। ধনু ৰাশি। সমাজ সংস্কৃতিৰ লগত জড়িত লোকসকলৰ বাবে এই গ্ৰহণে শুভ সংবাদ কঢ়িয়াই আনিব। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে এই গ্ৰহণ অশুভ। গ্ৰহণৰ প্ৰভাৱত এই ৰাশিৰ লোকসকলে শাৰীৰিক সমস্যাৰ পৰাও মুক্ত হ'ব। শিক্ষাৰ্থীসকলে কৃতিত্ব অৰ্জন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অৱশ্যে এই গ্ৰহণে কুপ্ৰভাৱ পেলাব। গ্ৰহণৰ দিনটোত এই ৰাশিৰ লোকসকলে শুভ্ৰ বস্ত্ৰ পৰিধান কৰাটো ভাল। মকৰ ৰাশি। গ্ৰহণৰ প্ৰভাৱৰ ফলত এই ৰাশিৰ লোকসকলে কোনো পুৰণি ৰোগ ব্যাধিত ভুগিব পাৰে। গ্ৰহণৰ সময়ত যাত্ৰা কৰিলে বিঘিনি হোৱাৰো সম্ভাৱনা। ব্যৱসায়ী আৰু কৃষিজীৱীসকলে লোকচানৰ মুখ দেখা পাব। অৱশ্যে চাকৰিয়ালৰ পদোন্নতিৰ সম্ভাৱনা। গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে সাৱধানতা অৱলম্বন কৰি চলিব। গ্ৰহণৰ পিছৰে পৰা নিবনুৱাসকলে সংস্থাপনৰ মুখ দেখা পাব। শিক্ষাৰ্থীয়ে লাভ কৰিব শুভ ফল। কুম্ভ ৰাশি। জ্যোতিষীসকলৰ মতে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কুম্ভ ৰাশিৰ লোকসকলৰ প্ৰেম আৰু দাম্পত্যত বিশেষভাৱে পৰিব। পতি পত্নী তথা প্ৰেমাস্পদৰ মাজত থকা সংঘাতৰ ইতি পৰিব। গ্ৰহণৰ কুপ্ৰভাৱৰ ফলত ব্যৱসায়ীসকল বৃহৎ লোকচানৰ সন্মুখীন হ'ব। শিক্ষাৰ্থীসকলেও বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিব। চলিত বৰ্ষত জন্ম লাভ কৰা কুম্ভ ৰাশিৰ শিশুসকলৰ ভৱিষ্যত এই গ্ৰহণে জিলিকাই তুলিব। মীন ৰাশি। 19 নৱেম্বৰৰ চন্দ্ৰগ্ৰহণে মীন ৰাশিৰ লোকসকলৰ ওপৰত কুপ্ৰভাৱ পেলাব। এই ৰাশিৰ লোকসকল বিভিন্নটা শাৰীৰিক মানসিক সমস্যাত পৰাৰ সম্ভাৱনা আছে। অৱশ্যে দাম্পত্য কলহ দূৰ হ'ব। গ্ৰহণৰ প্ৰভাৱৰ ফলত ৰাজনীতিৰ লগত জড়িতসকল বিভিন্ন বদনামত পৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হ'ব। যান বাহনৰ গৰাকী বিপদ সমস্যাত পৰাৰ সম্ভাৱনা অধিক।